নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম পৃথিৱীৰ এখন আচৰিত দেশ নেপালৰ বিষয়ে। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'ব আৰু ঘণ্টা আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব। বন্ধুসকল, প্ৰথমে ক'বলৈ গ'লে নেপালৰ সম্পূৰ্ণ নাম হৈছে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ নেপাল আৰু ইয়াৰ মুখ্য চহৰ হৈছে কাঠমাণ্ডু আৰু ইয়াৰ আটাইতকৈ ডাঙৰ টুৰিষ্ট ডেষ্টিনেশ্যন হৈছে পোখৰা। এই দেশৰ সম্পূৰ্ণ জনসংখ্যা হৈছে 2,90,00,000 একৰ্ডিং টু 2018 চনৰ চেনচাছ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰ্বত মাউণ্ট এভাৰেষ্টৰ প্ৰায় 70% এৰিয়া এই নেপালতে অৱস্থিত আৰু পৃথিৱীৰ 10টা ডাঙৰ পৰ্বতৰ ভিতৰত 7টা পৰ্বত ইয়াতেই অৱস্থিত। নেপালত মূলতঃ 123টা ভাষা কোৱা হয়। ইয়াৰে মুখ্য ভাষা হৈছে নেপালী। নেপালত মূলতঃ 70% লোকেই হিন্দু ধৰ্মাৱলম্বী হয় আৰু বাকী প্ৰায় 20 to 30% মুছলমান আৰু বাকী ধৰ্মবিলাকৰ পৰা আহে। 54.9 চেণ্টিমিটাৰ পৃথিৱীৰ আটাইতকৈ চাপৰ মানুহ চন্দ্ৰ বাহাদুৰ এই নেপালৰে বাসিন্দা হয়। এতিয়া সমগ্ৰ পৃথিৱীত 2020 চন চলি আছে, কিন্তু নেপালত নেপালী কেলেণ্ডাৰ অনুসৰি এতিয়া 2074 চন চলি আছে। নেপালেই হৈছে এনেকুৱা এখন দেশ য'ত জীৱন্ত দেৱীক দৰ্শন কৰিব পাৰি, যাক কুমাৰী বুলি কোৱা হয়। বুদ্ধ ধৰ্মৰ আৱিষ্কাৰ এই নেপাল দেশতে হৈছিল। নেপাল চকু চিকিৎসাৰ বাবে বহুত ভাল আৰু ভাৰতৰ প্ৰায় বেছিভাগ লোকে চকু চিকিৎসাৰ বাবে নেপাললৈ যোৱা দেখা পোৱা যায় আৰু ইয়াত চকুৰ অস্ত্ৰোপচাৰ অতি কম খৰচত হোৱা দেখা পোৱা যায়। ভগৱান শিৱৰ আটাইতকৈ ডাঙৰ মন্দিৰ পশুপতিনাথ মন্দিৰ এই নেপালৰ কাঠমাণ্ডুতে অৱস্থিত। এই মন্দিৰটোৱে হৈছে ভগৱান শিৱৰ প্ৰমুখ্য মন্দিৰ। নেপালৰ কিছুমান ট্ৰাইবেলৰ মাইকী মানুহে 4টাৰ পৰা 5টা গিৰিয়েক ৰখা দেখা যায়। ভাৰতীয় মানুহৰ নেপাল ভ্ৰমণ কৰিবলৈ কোনো ভিছা বা পাছপৰ্ট নালাগে, কেৱল ভোটাৰ ID কাৰ্ডখন হ'লেই তেওঁলোকে নেপাল ভ্ৰমণ কৰি আহিব পাৰে। নেপালত বিভিন্ন গুটখাজাতীয় পদাৰ্থ যেনে বিমল, কেপি, ৰজনীগন্ধা, চাধা, চূণ আদি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু ইয়াত কোনো মানুহে এইবোৰ বস্তু খাব নোৱাৰে। নেপালত বিভিন্ন ধৰণৰ বস্তুৰ দাম ভাৰতৰ তুলনাত অধিক বেছি হয়, কাৰণ নেপালৰ প্ৰায়ভাগ বস্তু ভাৰত, চীন আদি ভাৰতৰ ওচৰৰ দেশৰ পৰা ইম্পৰ্ট কৰা হয়। 2015 চনত নেপালত এটা ভয়ংকৰ ভূমিকম্প হৈছিল। ইয়াত প্ৰায় 6,000 মানুহৰ মৃত্যু হৈছিল আৰু নেপালখন পুৰা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল। আকৌ সেই ঠাইসমূহ নেপালে পুনৰ নিৰ্মাণ কৰিলে। নেপাল চৰকাৰৰ মুখ্য ইনকামৰ চ'ৰ্চ হৈছে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট এভাৰেষ্ট আহৰণ কৰা লোকৰ পৰাই নেপাল চৰকাৰে বহুত পইচা সংগ্ৰহ কৰে। So guys, আপোনালোক যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি কৰোণা ভাইৰাছৰ ভিডিঅ'টো চোৱা নাই, লিংকটো তলত দি দিম, আপোনালোকে নিশ্চয় চাই ল'ব। So guys, আজিলৈ এৰিলোঁ, বাই।